ভীষ্মর গুরু দ্রোণাচার্য যদিও বীর আছিল পক্ষপাতী আছিল এই নহয় মাত্ৰ 10 দিন যুদ্ধ কৰি ভীষ্ম আৰু 5 দিন যুদ্ধ কৰি দ্ৰোণাচাৰ্য উলটি পৰে ভালেই হওক পৰ্যবৃত্ত গুৰুকুল এতিয়াও হীন হোৱা নাই মাথো যোগ্য এজনক সেনাপতি পাতা বহি নাথাকিবা বহি নাথাকিবা ভীষ্মৰ জন্য ভোট কৰিব পৰা বীৰ পাণ্ডৱৰ নাই ই মাথো চক্ৰান্ত এইবাৰ মই তেওঁক ৰক্ষা কৰি পাব সেনাপতি পদত অধিষ্ঠিত কৰি পৰীক্ষা কৰি পাব কিমান শক্তি হলে পৰীক্ষা কৰিম মনত কিমান কূটনীতি ষড়যন্ত্ৰ শিকি ৰাখে এই সেনাপতি হৈ যদি সি আকৌ ইফাল সিফাল কৰে তেতিয়া এতিয়া বক্ষস্যুত হ'ব আৰু এতিয়াও ম্লান নহে এতিয়াও পুণ্যৱৰ্তী হ'ব পাৰো মই বিশ্ব কথা দিলো কথা বুলি কথা বুলি যাম কৰিছো লক্ষ্য লক্ষ্য দ্ৰব্য কিৰণেও
শিফলীয়া কৰিব পৰা যায় তেতিয়া পাণ্ডৱৰ বুদ্ধিৰ ভুৰুকা উদং জানি থব জয় বাবা অন্যায় সময় এবাৰ কৰিলো আৰু নকৰো অন্যায় সময় কৰি ভাৰতৰ সৈন্য বধ কৰি কিন্তু খাই সত্যই অতিপক্ষ শক্তি হীন কৰিব নোৱাৰিলে কেৱল সত্য শক্তি আৰম্ভ কৰিলে শত্ৰু সদায় শত্ৰু অনেই হোক কিংবা বুদ্ধিৰেই হোক ন্যায় হোক কিংবা অন্যায় হোক শত্ৰুক বিনাশ কৰাটো আমাৰ একমাত্ৰ কৰ্তব্য অন্যায় সমাৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা অন্যায় সমৰ কৰি শত্ৰুক তুমি নোৱাৰা কৰিব প্ৰচণ্ড বদাবিজৰী ৰাজা দুৰ্যোধনে শত সেনানীৰ সৈতে সন্মুখীন হ'ব খোজে তাকো অন্যায় যুদ্ধ জানি থব ধ্বংস হ'ব কৰিলে এটি পৰগতে শৈশৱৰে পৰা সেই পঞ্চপণ্ডৱক বিনাশ কৰিম বুলি অতকে চেষ্টা কৰিম কিন্তু সফল এতিয়াও সেই পঞ্চপণ্ডৱ জীৱিত ঘৰত নিৰ্মলীৰ চতুৰ্থী তয়ো কিনো মহাহল বিষ কৰিলো নিমিষতেই সকলোবোৰ ধূলিসাৎ হৈ গ'ল অন্যায় যুদ্ধৰ লোভেৰ প্ৰয়োজন ৰূপ ধৰি কোনো বাহিনীবোৰ জপিয়াই পৰক মোহে দুৰ্যোধন এতিয়াও জীৱিত আছে অন্য জয়ী হৈ হিম্মতেৰে মৃত্যু অলিংগ मेरा
Stay on the ball!